बोलो कामाख्या माई की Oh, hello guys, সুপ্ৰভাত হওক মই ৰুমা কলিতা আপোনালোক আটাইকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আজি দৌৰাদৌৰি হেনা লগাই লৈছো পয় আহিন হাৰ নাপাওঁতে ভাবিছো কামাখ্যা মাৰ মন্দিৰলৈকে যাম আপোনালোককো লৈ যাম চুলি পকে দিছি চলি বলো এইখিনিতে আমি সকলোৱে জানো যে কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত আৰু যদিহে কামাখ্যা মন্দিৰলৈ যাবলৈ বিচাৰে আপোনালোকৰ নিকটৱৰ্তী ষ্টেচনটো হ'ব কামাখ্যা ষ্টেচন নহয় সৰি আজিকালি কামাখ্যা জংচন এতিয়াও এনেই কিছু সংখ্যক লোক আছে যিসকলে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহিম বুলি মানস কৰাৰ পিছতো আহিব পৰা নাই বিভিন্ন কাৰণত হওক আৰু হয়তো ৰাস্তা ঘাট পদূলিও নাজানে সেয়েহে মই কামাখ্যা মন্দিৰ দৰ্শন কৰিব অহাৰ লগতে বহুতৰে সুবিধা হ'ব বুলি এই ব্লগটো বনাই দিলোঁ আৰু এইখনেই হৈছে কামাখ্যা মাৰ মুখ্য দুৱাৰ কামাখ্যা মন্দিৰলৈ যোৱাৰ আৰু ইয়াৰে পৰাই আপোনালোকে STC বাছ পাব সৰু সৰু গাড়ী পাব গতিকে যাৰ যেনেকৈ সুবিধা হয় আপোনালোকে আহিব পাৰে ইয়ালৈ নিজৰ গাড়ী লৈও আহিব পাৰে কামাখ্যা মন্দিৰৰ মূল দুৱাৰখনৰ পৰা কামাখ্যা মা মন্দিৰলৈকে দূৰত্ব সম্ভৱতঃ 3 কিলোমিটাৰমান হ'ব কিন্তু অম্বুবাচী সময়ত ভক্তৰ যেহেতু লানি নিচিগা হাৰি হয় অগণন ভক্ত হয় 5 লাখ 10 লাখ বুলি ক'লে কমেই হ'ব 20 লাখ মান এনেকৈ ভক্ত হয় সেয়েহে তেতিয়া গাড়ীবোৰ বন্ধ কৰি দিয়ে তেতিয়া ভক্তবোৰ সকলোৱে তলৰ পৰা ওপৰলৈ খোজকাঢ়ি আহিবলগীয়া হয় আৰু আমি যেহেতু নিজে গাড়ী লৈ আহিছোঁ সেয়েহে ওপৰত গাড়ী পাৰ্কিঙৰ খুব ধুনীয়া ব্যৱস্থা কৰিছে মন্দিৰ কমিটিয়ে আৰু লগতে লকডাউনৰ পিছত মানে ক'ভিডৰ পাছত বহুতখিনি নীতি নিয়মে সলনি হৈছে কামাখ্যা মন্দিৰলৈ অহাৰ এতিয়া আমি কামাখ্যা মন্দিৰত সোমাম প্ৰবাদ অনুযায়ী বিভিন্ন বেদ পুৰাণত 108টা শক্তিপীঠৰ কথা উল্লেখ আছে যদিও মূল শক্তি পুৰাণত প্ৰধানত 51টা শক্তিপীঠৰ কথাহে বৰ্ণনা কৰা হৈছে আৰু তাৰ ভিতৰত 4টা শক্তিপীঠ বিশেষভাৱে উল্লেখনীয় আৰু এই 4 শক্তিপীঠৰ ভিতৰত আটাইতকৈ শক্তিশালী তথা প্ৰভাৱশালী শক্তিপীঠে হৈছে আমাৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ আৰু এয়া আহি আমি কামাখ্যা মন্দিৰত চেক পইণ্ট পাৰ কৰিলোঁ মন্দিৰ পাওঁ মাৰ মন্দিৰলৈ বুলি উঠি আহোঁতে আপুনি সোঁফালে আৰু বাওঁফালে বিভিন্ন ৰঙৰ ফুলৰ মালা বিভিন্ন ধৰণৰ মাৰ কাৰণে থোৱা কাপোৰ আদিবোৰ দেখা পাব দেখিয়ে ভাল লাগি যায় ময়ো মাৰ চৰণত সেৱা এটি লওঁ বুলি চাকি ধূপ আদি এইবোৰ লৈ লওঁ এইফালে ছোৱালীক চব ওচৰত আহোঁতেই ভাগৰ লাগিল তাই আহিনে ইয়াতে দোষ পাই গৈছে তোমাৰ ফ্ৰেণ্ড নেকি হাঁহিছা যে দুষ্ট ফ্ৰেণ্ড নেকি তুমি অলপ চাই থোৱা আহিম মা চিলিণ্ডা নমো দিব লাগিব আৰু আপোনালোকৰ লগত এনেদৰে কথা পাতি আহি মই কামাখ্যা মন্দিৰৰ গেটখন পাই গ'লোঁ বলক ভিতৰলৈ যাওঁ হে কামাখ্যা মা দায় দুখ নধৰিবা আৰু তোমাৰ চৰণত আহিছোঁ সেইপিনে হোমৰ জুই দেখিছোঁ কাৰোবাৰ চাগে মানস কৰা আছিলে পূজা চলি আছে
বিভিন্ন বেদ পুৰাণত উল্লেখ কৰা মতে তন্ত্ৰবিদ্যাৰ ক্ষেত্ৰত কামাখ্যা মন্দিৰৰ সুকীয়া মান আছে। কোৱা হয় কোনো তান্ত্ৰিক বা সাধু সন্ন্যাসীয়ে তেওঁলোকৰ তপস্যাৰ অন্তত যদি কামাখ্যা মন্দিৰত আহি শেষ সেৱাভাগ নলয় তেতিয়াহ'লে তেওঁলোকৰ তপস্যাই পূৰ্ণতা লাভ নকৰে। আজি ৰবিবাৰ, ইমান মানুহ হৈছে, ভিৰ খালী এতিয়া আমি চাকি জ্বলাবলৈ যাওঁ। মা কামাখ্যাৰ কি আচৰিত মাহাত্য। পুৱাৰে পৰা লানি নিচিকা ভিৰ সদায় থাকে। এই শাৰীত থকা ব্যক্তিসকল পুৱা 5 বজাৰ পৰাই শাৰী পাতি থিয় হৈ আছে। মূল গেট 8 বজাত খুলিব, তেখেতসকলে দৰ্শন কৰিব। অৱশ্যে এইখিনিতে এটা কথা, দৰ্শনাৰ্থীসকলৰ কাৰণে 2টা লাইন থাকে। তাৰে এটা লাইন হৈছে জেনেৰেল, যিটো আপোনালোকে ৰাতিপুৱা 5 বজাৰ পৰা শাৰী পাতি যাব পাৰে মাক দৰ্শন কৰিবলৈ, আৰু এটা লাইন থাকে VIP, অৰ্থাৎ VIP লোকসকল যাব পাৰে। আৰু আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহখিনিও পাৰ হেড 500 টকাকৈ দিলে সেই শাৰীটোৰে যাব পাৰে, আৰু লগতে তাত ডিফেন্সৰ লোকসকলো যাব পাৰে। এয়া মই যে আপোনালোকক এইমাত্ৰ ক'লোঁ VIP লাইন বুলি, সেইটো এইটো গেটেৰে যায়। তলা লগাই থোৱা আছে, VIP কাৰণে তলা লগাই দিছে। জয় মা কামাখ্যা দেৱী। ইমান মানুহৰ ভিৰ, মানুহৰ হেঁচি ঠেলি ময়ো চাকি জ্বলাবলৈ বুলি আহিছোঁ। এইখিনিতে ধুনীয়াকৈ চাকি জ্বলাবৰ কাৰণে ব্যৱস্থা কৰি দিছে মন্দিৰ কমিটিয়ে। ইমান বতাহ, চাকিবোৰ নুমাই যায়, নজ্বলেহে নজ্বলে। প্ৰবাদ অনুযায়ী যেতিয়া সতী পাৰ্বতীয়ে জুইত নিজকে আত্মজাহ দিছিল, তেতিয়া তেওঁৰ স্বামী মহাদেৱে সতীৰ জ্বলি যোৱা দেহটো লৈ ব্ৰহ্মাণ্ডত প্ৰলয় সৃষ্টি কৰিছিল। আৰু সেই প্ৰকোপৰ পৰা ৰক্ষা পাবৰ কাৰণে ভগৱান বিষ্ণুৱে দেৱীৰ জ্বলি যোৱা দেহটো তেওঁৰ সুদৰ্শন চক্ৰটোৰে 108 টুকুৰা কৰিছিল। আৰু দেৱীৰ প্ৰজনন তন্ত্ৰটো চিটিকি আহি আমাৰ কামাখ্যা ধামত পৰিছিল বুলি অতীজৰে পৰা আমি শুনি আহিছোঁ। আৰু সেয়েহে প্ৰত্যেক বছৰে কামাখ্যা মাৰ মন্দিৰত অম্বুবাচী মেলা হয়। সেইকেইদিন কামাখ্যা মাৰ মন্দিৰ দৰ্শন কৰিবলৈ দিয়া নহয়, মূল দুৱাৰ বন্ধ থাকে। আমি অৱশ্যে হাত লগা বুলিয়েই কওঁ। আমাৰ যদি ভিতৰত একদম দৰ্শন কৰা নহ'ল, কাৰণ বহুত ভিৰ আছে। মই শাহুমা, আমি সেৱা কৰিলোঁ, চাকি জ্বলাম। এতিয়া ওলাই দিওঁ, আহিমে নাথাকে। যিমান ছাগলী পাৰ পায় সেইবোৰতে ব্যস্ত থাকে, বিচাৰি ফুৰিবলৈ চলে। বলক আকৌ গৈ থাকোঁ। সদায় পিছফালে ঘূৰি ধৰে, এইটো বহুত এটা নমস্কাৰ কৰি দিয়ে। এই কামাখ্যা মন্দিৰত বিভিন্ন ধৰণৰ শুভ কৰ্মও হয়, যেনে ধৰক বিবাহ, চূড়াকৰণ, কন্যা পূজা ইত্যাদি। তাৰোপৰি বহুতো লোকে মানস কৰা থাকে, ইয়াত বলি বিধান হয়। বহুতে ছাগলী এৰি দিয়ে, পাৰ চৰাই এৰি দিয়ে। আপোনালোকে চাগে দেখিছে বহুতো পাৰ উৰি আছে। ভোগ দিয়ে 12টাৰ পিছতহে হয় নেকি? 12টাৰ পিছত ভোগ দিয়ে। কুপন লৈ খাব লাগে, ইয়াত ভোগ দিয়ে। এইটো ৰাইট ছাইডৰ পৰা কুপন সংগ্ৰহ কৰি তাত দিলে ভোগটো দিয়ে। হয়তো সম্ভৱতঃ 12টা বজামানৰ পৰা দিয়ে, মই পাহৰিছোঁ, কাৰণ ক'ভিডৰ কাৰণে এতিয়া নীতি নিয়মবোৰ অকণমান সলনি হৈছে।
আহিনৰ কাৰণে কিবা এটা দুটা বস্তু লৈ লওঁ, দেৰি নকৰোঁ। ভাগৰ লাগিছে, আহিনৰ খাব সময় হৈছে যিহেতু ৰাতিপুৱা আহিছোঁ একো নোখোৱাকৈ। কিমান দাম? তেনেকৈ নুচুৱাইলো ভাল লাগিছে বা ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে তুমি নুচুবা নিজে ঘূৰি থাকিবা চুলে নুঘূৰে ফাইনেলি আহি আমি যে পাৰ্কিং খালোঁ পাৰ্কিং খাওঁতে ইমান জ্বালা পাইছোঁ তলত খালেই নাই ওপৰ ফ্ল'ৰত বলক বলক বলক, দেৰি নকৰোঁ। খোজকাঢ়ি ভাগৰ লাগিছে, গাড়ীত উঠি লওঁ যিহেতু ইমান ভিৰ। এইখিনিতে আপোনালোকক যাওঁতে দেখুওৱা নহ'ল, আহোঁতে এটা ধুনীয়া ভিউ পইণ্ট আপোনালোকক দেখাইছোঁ আৰু লগতে এইখন ফলক আপোনালোকে কোনটো মন্দিৰলৈ যাব, কিমান কিলোমিটাৰ ইয়াতে চাই ল'ব পাৰিব। আজিলৈ ইমানতে এই ব্লগটো সামৰিছোঁ। আপোনালোকক মা কামাখ্যা তাইকে কুশলে ৰাখক। নমস্কাৰ, ধন্যবাদ।